মহাদেৱীসকল নমস্কাৰ। আজি আমি যাবলৈ ওলাইছোঁ মহাদেৱৰ ওচৰলৈ, মানে নাজিৰাত থকা অগ্নিনাভ মন্দিৰৰ ওচৰলৈ যাবলৈ ওলাইছোঁ মোৰ মানুহজন। সেয়া আমি যাব কোৱাৰ্টাৰৰ পৰা ওলাইছোঁ আৰু এতিয়া মানুহজনে গাড়ী উলিয়াই আছে গেৰেজৰ পৰা। এতিয়া তলা মাৰি আছে, আকৌ বাইকখন আছে নহয়, সেইবাবে তলা মাৰি থৈ যাব লাগিব। মই বহো নেকি? সেয়া ওলালোঁ আৰু আমাৰ মাইলেণ্ডৰ পৰা। ৰাতিপুৱা হৈ আছে নহয়, সূৰ্য উদয় হৈছেহে এতিয়া। এইফালেও আছে চাহ বাগিচা। এইটো গাড়ীৰ আগত যে এল লাগি আছে, মানে মই 2-3 দিন হ'ল শিকি আছোঁ আৰু সেইকাৰণে লাগি আছে এইটো। ভাল লাগে দেখিবলৈ। বাইপাছেৰে গ'লেতো আৰু বহুত ধুনীয়া লাগে, চাহ বাগিচাখিনি নহয় ইমান ধুনীয়া লাগে। গৰু পোৱালিবোৰ যে ইমান ভাল লাগে। মোহনবাৰী এয়াৰপৰ্ট হৈ যাম এতিয়া বাইপাছেৰে ওলামগৈ, ডিব্ৰুগড় বাইপাছ। চলাই গৈ থাকিলে বহুত টাইম লাগে। এতিয়া আমি জগন্নাথ মন্দিৰ পাম দেই। ব্ৰিজখন পাৰ হ'লেই পাম হয় না? জগন্নাথ মন্দিৰ অকণমান ওলাইছে, পালোৱে আৰু ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰ। আমি যাম শিৱসাগৰ নাজিৰালৈ। নাজিৰা শিৱসাগৰ ডিষ্ট্ৰিক্ট পৰে। কৃষ্ণ প্ৰভু আমি মন্দিৰ আহি পালোঁ, অগ্নিনাভ মন্দিৰ। গাড়ী পাৰ্কিং কৰিলোঁ, এফালেকে যামগৈ আৰু এতিয়া ইয়াতে হ'ব গৈ আছোঁ। আজি কিমান মানুহ হয় গম নাপাওঁ আৰু, দেৰি হ'ল অকণমান আহি পাওঁতে। সেইবোৰ দোকান আনিছোঁ বাইদেউ, গৈ আছোঁ এতিয়া। ঘৰৰ পৰাই যিহেতু তেল পানী গোটেইবোৰ লৈ আহিছোঁ বাইদেউ। সেইকাৰণে এতিয়া আনিছোঁ বাইদেউ। এইখন নহয়, এতিয়া গেটখন সেইফালে আছে বোলে। ইফালে সোমাব লাগিব এতিয়া। বাবাৰ মন্দিৰ আহি পালোঁ। মানুহ ঢেৰ হৈছে।
মানুহজন ৰখি আছে। মই তামোল পাণ আনিব গৈছিলোঁ। অকণমান যাওঁতে লাইন কিমান ডাঙৰ হৈ গ'ল। লাইন দীঘল লাইন, ইমান দীঘল লাইন দেই। বাবা পূজা কৰি আছে। এইটো এটা লাইন ফালে আৰু এইফালে মানে বহুতটা লাইন আছে ইয়াতে, দেখুৱাবলৈ দিগদাৰ হয় এনেকৈ এটা এটাকৈ, কিন্তু বহুত লাইন আছে ইয়াতে। তাত বাবাৰ পূজা হৈ আছে, পূজা ভাগ তাত হৈ আছে এনেকৈ। আগতে হেনো ইয়াতে আছিলে বোলে, আগৰ ফালে আছিলে তাত। এতিয়া আমিও লাইনত থাকোঁ, আগলৈ দেখুৱাম বাৰু। যিহেতু মন্দিৰৰ ভিতৰত ফটো তোলা বা ভিডিঅ' কৰা নিষেধ, সেয়েহে ভিডিঅ'টি সামৰণি মাৰিলোঁ দেই। এয়া ভেজ থালি লৈছোঁ আমি অগ্নিনাভ মন্দিৰৰ পৰা আমি ভবাত কিনাইছোঁ খাবলৈ। এতিয়া দুপৰীয়াৰ আহাৰ ভেজ থালি, পনীৰ বাটাৰ পনীৰ ন, বাটাৰ পনীৰ হয়। এয়া কি বা ভাজি, কেৰেলা ভাজি, চালাড, আলু পিটিকা, দাইল, ঘুগুনি নেকি, আৰু এইটো কলডিলৰ চব্জি। এয়া মানুহজনে ষ্টাৰ্ট কৰিছে আৰু ৰখিব নোৱাৰি হেনো। অলৰেডি বহুত লেট হৈ গৈছোঁ, ভোক লাগিছে মানে।